নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে পুনৰ অন্য এটি ভিডিঅ'লৈ। আজি জনপ্ৰিয় অভিনেতা প্ৰয়াত কিশোৰ দাসৰ জন্মদিন। আজিও মানি ল'ব নোৱাৰা এক মৃত্যু, যি মৃত্যু কেতিয়াও যে মানি ল'ব নোৱাৰি। নিজে হাঁহি ভাল পোৱা আৰু আনকো হহুৱাই ভাল পোৱা সেই মৰম লগা অভিনেতাজন আজি আমাৰ মাজত নাই। নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস, সকলোকে কন্দুৱাই এৰি থৈ গুচি গ'ল অজান দেশলৈ। শিল্পী সমাজ আৰু অনুৰাগীসকল আদিকে ধৰি শোকত ভাগি পৰিছে। আজি সেই অভিনেতাজনৰ উপজা দিন। আজি তেওঁ ৩১ বছৰ বয়সত ভৰি দিছে। আমি আমাৰ চেনেলৰ পৰা তেওঁ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেওঁ য'তেই আছে সদায় শান্তিত থাকক, তাৰে কামনা কৰিছোঁ ভগৱানৰ চৰণত। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।